কৃষি অঞ্চলৰ ৰাইজে যোৱা যি পৰিষদীয় নিৰ্বাচন আছিল এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি UPPL GSPৰ এক সমন্বিত প্ৰচেষ্টাত এখন চৰকাৰ গঠনৰ সুযোগ দিছিল আৰু এই চৰকাৰখনে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিৰ পূৰ্ণ সমৰ্থন এটা বছৰ কমপ্লিট কৰিলে। এই চেগতে আজি সেই মন্ত্ৰীসভাখনক মানে পৰিষদখনক আৰু আমাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে BTC অঞ্চলৰ সমগ্ৰ বিকাশ সামগ্ৰিক বিকাশ ব্যাপক উন্নয়নৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ EMসকলে MCL সমন্বিত প্ৰচেষ্টাত যি যাত্ৰা আৰম্ভ হৈছে এই যাত্ৰাৰ জৰিয়তে এই অঞ্চলৰ বিকাশ উন্নয়ন নিৰ্বাক তাকে আজি পবিত্ৰ মুহূৰ্তত মই কামনা কৰিছোঁ আৰু আশাৰ ৰেঙনি দেখিবলৈ পাইছোঁ। এটা বছৰ যিদৰে কাম হৈছে মই ভাবোঁ অহা 4টা বছৰ যিদৰে আমাৰ হাতত আছে এক সামগ্ৰিক বিকাশ এই অঞ্চলৰ ৰাইজে পাবলৈ সক্ষম হ'ব। বিটিআৰত আমাৰ সংগঠন যিটো বহুত স্থিতি মজবুত। আপোনালোকে জানে যে তামোলপুৰ যি বিধানসভা সমষ্টিৰ উপ নিৰ্বাচন হ'ল ইয়াৰে যিজন আমাৰ মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থী আছিল প্ৰায় 57,000 ভোটত নিৰ্বাচিত হ'বলৈ সক্ষম হৈছিল। ঠিক তেনেদৰে গোসাইগাঁও সমষ্টিত UPPL দলৰ প্ৰাৰ্থী আমাৰ সমৰ্থিত প্ৰাৰ্থী 27,000 নিৰ্বাচিত হ'বলৈ সক্ষম হৈছে। এই ষ্টেণ্ডটো বুজাইছে যে BTR অঞ্চলত ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক ভেটি আগন্তুক দিনত আৰু অধিক শক্তিশালী হ'ব আৰু ইতিমধ্যে শক্তিশালী ৰূপত অৱতীৰ্ণ হৈছে। বিভিন্ন সময়ত মানে বিজেপি স্থানীয় BTR আছে তেওঁলোকে অসন্তুষ্টি প্ৰকাশ কৰা দেখিবলৈ পোৱা যায়। কেনেকুৱা UPPL কৰ্মীসকলে তেওঁলোকে বোলে বঞ্চনা কৰা বা UPPL বঞ্চনা কৰা তেনেকুৱা বঞ্চনাৰ কথা নহয়, কাৰণ আমি মিত্ৰগোষ্ঠীৰ চৰকাৰ পোৱা নোপোৱাৰ বেদনা থাকিবই। কাৰণ যেতিয়া এপচুলেট চৰকাৰ থাকে তেতিয়া বেলেগ কথা, কাৰণ ময়ো এজন বিধায়ক, আমি মিত্ৰগোষ্ঠীত আছোঁ। যেতিয়া মিত্ৰগোষ্ঠীত থকা যায় কিছু কম্প্ৰমাইজ কৰি চলিব লগা হয়। এৰা ধৰাৰ মাজে ৰাজনীতি সেইটোৱে হ'ল ভাল ৰাজনীতি। UPPL দলো অলপ এৰা ধৰা কৰিব, আমাৰ কৰ্মী আমাৰো যিসকল MCL আছে তেওঁলোক এৰা ধৰা কৰিব। এক সমন্বিত প্ৰচেষ্টাত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ মাৰ্গদৰ্শনত আৰু BTC প্ৰধানৰ বলিষ্ঠ নেতৃত্বত BTRত যি পৰিৱৰ্তন এক লহৰ বলিছে। যিদৰে আমাৰ চৰকাৰ হোৱাৰ পিছত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তামোলপুৰত জিলা ঘোষণা কৰিলে। এটা সমষ্টিক লৈ তামোলপুৰত মেডিকেল কলেজ 800 কিলোমিটাৰ ৰাস্তা ঘাটৰ আজি কাম চলিছে। কেইবাখনো ডাঙৰ ডাঙৰ ব্ৰিজৰ কাম চলিছে, ষ্টেডিয়ামৰ কাম হৈছে, ইউনিভাৰ্চিটিৰ কাম চলিছে, মেডিকেল কলেজৰ কাম চলিছে। বিভিন্ন ধৰণৰ আন্তঃগাঁথনি কাঠামো যি কৰাৰ কাৰণে মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে কেইবাবাৰ ভ্ৰমণ কৰিছে। মুখ্যমন্ত্ৰী মহোদয়ে সঘনাই BTC অঞ্চল পৰিভ্ৰমণ কৰি এই অঞ্চলৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে সামগ্ৰিক বিকাশটো কিদৰে ত্বৰান্বিত হৈছে প্ৰতিটো স্কিম তেখেতে মনিটৰিং কৰে, ৰিভিউ কৰে। নিশ্চিতভাৱে তেখেতে যিদৰে ধ্যান ধাৰণা দিছে BTC অঞ্চলত ভাৰতীয় জনতা পাৰ্টিৰ সংগঠনো বৃদ্ধি হ'ব আৰু এই অঞ্চলৰ বিকাশো ত্বৰান্বিত হ'ব। চাওক, অসমৰ ৰাইজে আন্দোলনকাৰীক বিশ্বাস কৰে। আন্দোলন বহুত দেখিলোঁ বাবু, সৰুৰ পৰা আন্দোলন দেখিলোঁ, কিন্তু আন্দোলনে সমস্যা সমাধান নকৰে। জনাৰ্দনে মনত ঠাৱৰ কৰিছে আৰু এইখন চৰকাৰ মেণ্ডেট দিছে উন্নয়ন কৰাৰ কাৰণে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আজি এক বিৰামহীন প্ৰগতি যাত্ৰা আৰম্ভ হৈছে, সংস্কাৰমুখী যাত্ৰা আৰম্ভ হৈছে। ড্ৰাগছৰ নিচিনা অভিযানৰ বিৰুদ্ধে আমি সংগ্ৰাম কৰিব লাগিব। এতিয়া হাল্লাবোল কৰি কোনো কাম নাই। মই সেইসকলক আহ্বান জনাম, ড্ৰাগছৰ বিৰুদ্ধে সংগ্ৰাম তুলি লওক। উঠি অহা প্ৰজন্ম যেন ধ্বংসৰ মুহৰ পৰা আমি আনিব পাৰোঁ। বাধ্যকে অখিল গগৈ বা আত্মীয়ে ক'লে কি অসমৰ কিবা লছ হ'ব নেকি? তেনেকুৱা 10টা অখিল গগৈ ৰাজনীতি ত্যাগ কৰিলে ভাৰতবৰ্ষৰ ৰাজনীতি, অসমৰ ৰাজনীতি কোনো ধৰণৰ কোনো হেৰিয়ে নপৰে। বুজি পাইছে নাই? হাগ্ৰামা কৈ আছে যে বিজেপিৰ লগত কিবা মিত্ৰতা হৈ আছে। হাগ্ৰামাৰ কথা আমি কি ক'ম? আপুনি সভাপতি হিচাপে কিবা মই কি ক'লোঁ আপোনাক? হাগ্ৰামাৰ কথা হাগ্ৰামা ক'ত থাকে? আসমানে থাকে, জমিনে থাকে, নহয় জানো? তেওঁ চিফ মিনিষ্টাৰৰ লগত যোগাযোগ হৈ থাকে বুলি কয়। মই ক'লোঁ কি আপোনাক যে হাগ্ৰামা ক'ত আছে? হাগ্ৰামাই জানে। তেওঁ কোকৰাঝাৰতে আছে নে শিলিগুৰিতে আছে বা এতিয়া তেওঁ তেতিয়া শাসনত নাই ন? যোগাযোগ হোৱা নাই আৰু ক'লোঁ কি আপোনাক? মাজুলীত উপ নিৰ্বাচনত কেতিয়ালৈকে? মাজুলী উপ নিৰ্বাচন আয়োগে ঘোষণা কৰিলে ইতিমধ্যে আমি ভাৰতীয় জনতা পাৰ্টি প্ৰস্তুত আৰু বিশাল ভোটত মাজুলী চিট আমি দখল কৰিবলৈ সক্ষম হ'ম। बर' एलबाम नायना मोजां मोनग्राफोरनि थाखाय गोजोनथाव खौरां। लिरामिनि डिरेक्शनाव RG प्रडाक्शननि बानजायनायाव नुनो मोनसिगोन सायख'बाय मुंनि गोदान बर' एलबाम। बे बर' एलबामाव फावखुंगुर महरै हिर'ग्राफा आरो राइबेल बाग्लारि, गोदान जाखांफु फावखुंग्रि महरै नुनो मोनगोन निजोरा बर'खौ। बे बर' एलबामाव समायना मिलौदो देंखो होदों निथामनि बर' आरो मोनसोम बर'आ। बे मिउजिक भिडिअखौ नायनो थाखाय RG प्रडाक्शन इउट्युब